হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আহক নহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে শ্বুট কৰিছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। গাইছ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। ভিডিঅ' নবনোৱাৰ মেইন কাৰণটো হ'ল এলাহ। ভিডিঅ' বনাবলৈ এলাহ লাগে গাইছ, আৰু ভিউজটো ইমান নাহে, সেইটো কাৰণে মানে আৰু এলাহ। দিয়ক আকৌ বনাম। গাইছ আজিৰ বতৰটো ইমান ভাল নহয়। আজি মানে গোটেই কেইদিনে ভাল নাই। কালি বৰষুণ পৰিলে, আজিৰ দিনটো লাইন নাথাকিব, কাইলে দিনটো লাইন নাথাকিব। মানে বৰষুণটো পৰিলে হওক, দুদিনলে লাইনটো নাথাকে। কালি ৰাতি বৰষুণ পৰিলে, এতিয়ালে লাইন নাই, আৰু অলপ পিছত দিব চাগে নাজানো। পৰহি বৰষুণ পৰিছিল, বৰষুণ পৰাটো ডাঙৰ কথা নহয়, তাৰ লগত যে আহে বতাহ বিলাকেহে মেইনকে মানে ক্ষতি কৰে। কাৰেণ্টটো মানে তেতিয়া কাটি দিয়ে, বতাহটো অহাৰ লগতে। মোবাইল চাৰ্জ দিয়া, বিশেষকে মোবাইল চাৰ্জ দিয়া, সেইটোৱে চবতছে ডাঙৰ প্ৰব্লেম মানে মোৰ, বেলেগ নহয়। গাইজ সেইকাৰণে ছেকেণ্ড অপচন এটা ৰাখিব লাগে। ছেকেণ্ড অপচন মানে পাৱাৰ বেংকৰ কথা কৈছোঁ দেই, বেলেগ নহয়। পাৱাৰ বেংক এটা ৰাখি ল'ব, সেইটো চাৰ্জ দি থব, কাৰেণ্টটো গ'লে যে ইমান টেনচন। যাৰ যাৰ ইনভাৰ্টাৰ আছে তেওঁলোকৰতো একো টেনচনে নাই, এদিন দুদিনলে তেতিয়ালে লাইনটো আহি যায়। গাইজ ভিডিঅ' বনোৱা টপিক নাই কাৰণে এই আল বাল কৈ আছো দেই, বেলেগ একো কাৰণ নহয়। মানে ভিডিঅ' বনাও মোৰ ঠাইত একো মানে বিশেষ কাৰণ নাই। ক'তো ওলাই যোৱা নাই, ক'তো থকা নাই, ঘৰতে আছো। কি কম আৰু তাকে কৈছো, তাকে আপোনালোকে চাওক শেষৰলে। আৰু গাইছ আজি মানে মই এইডাল মাইকডাল ইউজ কৰি আছো, মানে আজিলে মই ভিডিঅ'ত এইডাল মাইক ইউজ কৰি পোৱা নাই, সেইটো মানে আজি এইডাল ইউজ কৰিছো। ভইচ কোৱালিটি কেনেকুৱা পাইছে কমেন্ট কৰি জনাই দিব। মই গিভৱেৰ কথা কৈছিলো, কোনেও কমেন্টে নকৰিলে গাইছ। বাকী গাইছ আপোনালোকৰ ফালে বতাহ বৰষুণ কেনেকুৱা হৈছে কমেন্ট কৰি জনাই দিব, আৰু যোনে যোনে মানে ভিডিঅ'টো চাই আছে তেওঁলোকে নিজৰ নিজৰ নামটো কমেন্ট কৰি দিব, মানে ময়ো চাও কোনে কোনে মোৰ ভিডিঅ' চাই, কৈ দিব দেই। আজিৰ ভিডিঅ'টো ইমানলৈ আছিল, যদি অলপো চাই ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে মই ব্লগ আনি আছো গাইছ, এইটো মানে বহুত দিন নিদিয়াৰ কাৰণে এই ভিডিঅ'টো দিছো। আপোনালোকে চাই থাকিব, বেছি দিন নালাগে, কাইলে পৰহি মানে নতুন ভিডিঅ' দি দিম। তেতিয়ালে বাই বাই।